এন্দুৰটো সৰুৰ পৰাই ভাল বন্ধু এন্দুৰটো লগ কেনেকৈ ভাঙিব পাৰো কথা এটা আছিলে তোৰ যি লগৰ চিৰাজ আছে সি কিন্তু তোক ভাল বন্ধু বুলি নাভাবে মই কবলি নকবি তাৰ কথাখিনি তই এইগিলা কি কৰি আছা ইমান ক'ব নোৱাৰে আৰে মই যিখিনি শুনছো ইটোৱে কৈছো ভাল বন্ধু এইগিলাখান ক'ব নোৱাৰে যে মোক এনেকৈ কৈছিল মই তাৰ কাষতে আছিলো হয় নেকি তাক মই সুধিম ৰ কি কৈছিল দেচোন সুধবি তই দে হ'ব দে মই ঘৰত যাওঁ তই য'ত যাব লগা আছে তই যা দে নাইতো তোৰ কথা মই কাৰো আগত একো কোৱা নাই বিকাশক মই তোৰ কথা কবাক লাগি লগে পোৱা নাই তাক বিকাশে তোৰ কথা মোৰ আগত কিবা উল্টা উল্টা কৈছিল আজি তই কি জানা বিকাশৰ কথা তাক মই আগৰ পৰাই জানো সি এনেকুৱা জোতে লাগব আৰু সি ওৰ কথা তোত লগে ফুৰে আৰু তাৰ কথা নিয়ে আমাৰ মাজত এইগিলা নাটানিবি তাৰ কথা নিয়ে আমাৰ বন্ধুত্বটো কিয় বেয়া কৰা দে হ'ব দে তাৰ কথা মই গম পোৱা নাছিলোঁ সি যে এনেকুৱা ওৰ কথা তোত লগে হেল্ল' ধীৰাজ কোৱা আছোঁ দিয়া তোমাৰ আহিবা নেকি ঠিকে আছে মই অলপ কামত আছোঁ কামৰ পৰা বাৰু মই যাম দিয়া আছোঁ দিয়া তুমি দিয়া দিয়া যাবি যা
এই মাই দৰ্জাখন খুলি নাথাকে আলু দে মই ও পাশে আহ হেল্ল' ক'তে ভাই অঁ এই মাত্ৰ মই আহি পালোঁ ৰ গা চা ধুই কিনে মই বোলো তোক ফোন মাৰোঁ একবাৰ এই মাত্ৰ আহি পালোঁ আহি কি তোক মই ফোন মাৰিছোঁ গা চা ধুই কিনে ফুৰিব যাবা নহ'লে অঁ দে আহিলে দে মোক ফোন কৰিবা অঁ দে দে তুমি কি কৰিছা খাওঁ নাই নাই খোৱা নাই কমাবা আস্তে আস্তে কম দে আস্তে আস্তে আর হ'ব দে দিয়া বাই মাই ভাবিলি তাক ফোন কৰোঁ ৰ ধীৰাজক আপুনি সংযোগ স্থাপন কৰিব বিচৰা ব্যক্তিজনে এই মুহূৰ্তত আপোনাৰ কল গ্ৰহণ কৰিব পৰা নাই ক'ৰবাত ওলাই গ'ল নেকি আৰু একবাৰ কৰি চাওঁ আপুনি সংযোগ স্থাপন কৰিব বিচৰা ব্যক্তিজনে এই মুহূৰ্তত আপোনাৰ কল গ্ৰহণ কৰিব পৰা নাই অনুগ্ৰহ কৰি খন্তেক পিছত চেষ্টা কৰক কিয় ফোন কৰিব পৰা নাই কি বা হ'ল আপুনি সংযোগ স্থাপন কৰিব আপুনি সংযোগ স্থাপন কৰিব বিচৰা ব্যক্তিজনে এই মুহূৰ্তত আপোনাৰ কল গ্ৰহণ কৰিব পৰা নাই অনুগ্ৰহ কৰি খন্তেক পিছত চেষ্টা কৰক বা কিয় বা ফোনটো তোলা নাই কি বা হ'ল কিহত বা বেয়া পেলাইছে মোক কাৰ লগত বা ইমান বিজি কেইবাৰ ফোন কৰিলোঁ 4 বাৰ ফোন কৰিলোঁ ফোনটো তোলা নাই বে কি বা হ'ল আৰু লাষ্ট একবাৰ কৰি চাওঁ
এইবার ফোন করলো ফোন তো শালা সি মোক ফোন কৰাৰ লগে লগে মই গুৱাহাটীৰ পৰা কাম চাম বাদ দে কাম দাম বাদ দি পেলাই আহিলোঁ সি কিয় মোৰ ফোনটো তোলা নাই কি বা বয়া পেলাই কিহত বা তাৰ ঘৰক লাগি একবাৰ যাই চাওঁ ৰচোন ধীরাজ ওটে আসুরা নেলাম বহ ফ্যান হান লিয়ে লোগে দিছরা রে নাই মই আজি বেছো তো কেমা ফোন করছি তো ফোনটো নতলা তুমি বিজি আছে কার লগত বিজি আছে মই কেইবার ফোন করছি তো ফোনটো কে তোলা না শাশু একবার ফোন কেইবার করছো 5 বার আছে ভাই 5 বার করছো তো কে ফোন তো তোলা নাই এমা বিজি আছিল কার লগত বিজি আছে দে লগত চল দে কবা পারি করছো কোন এই মজুত কাম করছিল মানে আপনি ইনলাকছেন হয় নেকি শালা তাক মই সব কথা কওঁ সি মোক সামান্য আপি ভাল পাওঁ কথাটো ক'ব নালাগ তেই বেয়া লাগে এই কি ভাবিছা এ নাই নে এটা কথা ভাবছিলো কি কথা নে এটা খাবি নেকি চা নাখাওঁ দে এই খাও দে বহুদিনৰ মূৰত লগ পাইছো আমি নাই দে নাখাওঁ এই খাও দে বনবা দে মই ঐ মাই এই চাহ দিকে বনছো তো মানে বাকি না কাম বাজি দিছ নাই আছে দে আও না রে তোর বিষয় কেন নেই ফেলে খাম যা আছে না স্যার এই বেলে ওই তো হ্যাঁ তে ভাই যাও মই দে বহ কথা হাই রি ওকে যা হ্যালো এই আমার লোকগুলো কথা বলছিল না না এটা ভুলেছি ভুলে গিয়ে নেক্সট টাইম নহবা তোমার বাড়ি গেল না খাবাই নাছিল না হয় নেকি দিয়া দিয়া কোতে ঘৰত মুহিতে আছো আছো তুমি ওলাই না ঘৰৰ পৰা ওলাই আহা মই এটা বাটতে আছো আহা দে আমি যাই আছো দে
ইয়ে কিয় ফোন কৰিছিলি কথা আছে কি কথা কাম আছে মই গৈ না কাম দেব সিদিনা তোমাক ফোন কৰিছিলোঁ মই ফোনৰ ৰিপ্লাই দিয়া নাছিলোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ ভাই এই দুনিয়াত লগৰ বাহিৰে কোন নাই সামান্য আপি এটাৰ কাৰণে মোক মোৰ ফোনটো সি ৰিচিভ কৰা নাছিল এতিয়া কেনে পালে আপি এত থৈ গেল নে লগে থাকিব লাগব সদায় দে ভাই দুখ কৰিব নালাগে দে হ'ব দে কি হ'ল হ'ল আৰু দে যাওঁ ব'ল এতিয়া বল বল मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के मेरी जिंदगी सवारी मुझ হেল্ল' ঐ ধীৰাজ ময়ো আহিলোঁ ৰ কামত তোক এটা কথা ক'ব আছিলোঁ নহয় মই পিছে আগে তোৰ কথা তোৰ আগতে আগে তোৰ খবৰ পাতি কৈছোঁ কি আছোঁ দে ভালে ভালে তোৰ যাই পাইছা নহয় ময়ো আছোঁ দে ভালে কি বুলি কয় তই এজনী বৌ পালি নহয় তই এজনী বৌ পালি মই বোলো তাকে তোক জনাবাক লাগি ফোন এটা কৰিলোঁ নহ'লে তোক একবাৰ জনাওঁ তইতো জনা নাছিলি মইতো আৰু লগ এৰিব নোৱাৰোঁ মোৰ কাৰণেতো প্ৰথমতে লগ না সেইকাৰণে মই তোক জনাই দিলোঁ কথাটো তই এজনী বৌ পালি আৰু দে পিছে হেল্ল' ছোৱালী কি খবৰ আছোঁ দিয়া পিছে আজি ইমান দিন যে ফোন কৰা নাই তুমি কিয় কি কথা কোৱাচোন চোৱা এইবোৰ তুমি কি কৈ আছা তৰালি তুমিতো জানাই বন্ধুকো লাগিব তোমাকো লাগিব মোক দুয়োকে লাগিব হেল্ল' তুমি যে এতিয়া ক'লা যে লগৰ লগত লগ এৰিলিহে তোমাৰ লগত থাকিব পাৰিম তুমি এটা কথা আজিতে তোমাক ক্লিয়াৰ কৰি দিওঁ মই প্ৰথমতে মোৰ জীৱনত মা দেউতা আহিছিল তাৰে পিছত ধীৰাজ আহিছিল তুমি পিছত আহিছা হা যদি তুমি ধীৰাজৰ লগত থাকিব নিদিয়া মোক তেনেহ'লে তুমি যাব পাৰা হেল্ল' বুজি পাইছা দিয়া মই নিবিচাৰোঁ তুমিও নিবিচাৰিবা মোক দিয়া হ'ব দিয়া এই গাইজ আজি শ্বৰ্ট ফিল্মখন চাই কেনে বোলে যদি শ্বৰ্ট ফিল্মখন চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থবা আজিলৈ বাই বাই জয় শ্ৰীৰাম